এভৰিৱান মই জুমা কলিতাই আজি পুনৰ আপোনালোক সকলোকে মোৰ চেনেল গ্ৰীণ স্পেচলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। আজি বহু দিনৰ মূৰত আপোনালোকলৈ এটি ভিডিঅ' আনিব পাই মোৰ খুবেই ভাল লাগিছে। আৰু যিহেতু মোৰ ক্লাছেছবোৰ ফুল ছুইঙত চলি থাকে আৰু সেইবাবে মই আপোনালোকলৈ ভিডিঅ'জ আগবঢ়াব পৰা নাই। প্লান্টছখিনি কেয়াৰ লওঁ যদিও ভিডিঅ'জ বনাবলৈ অলপ বেছি সময়ৰ প্ৰয়োজন হয় আৰু সেইবাবে মই সময় মিলাব পৰা নাই। আৰু আশা কৰোঁ আপোনালোকে যেন মোৰ ভিডিঅ'জসমূহ আগৰ দৰে পুনৰ আঁকোৱালি লয়। গতিকে আহক পলম নকৰি আজিৰ ভিডিঅ'ৰ মেইন টপিকটোলৈ আগবাঢ়োঁ। আমি আজি কথা পাতিম এজোপা খুব ট্ৰেণ্ডি প্লেণ্টৰ ওপৰত। আমি অফিচসমূহত আৰু যিকোনো মল আদিত এইজোপা প্লাণ্ট খুব দেখা পাওঁ, কিয়নো এই প্লাণ্টজোপা খুব ষ্টাইলিছ আৰু যিকোনো বৰিং স্পট এটাক ই খুব ধুনীয়াকৈ আই কেচিং কৰি পেলায়। আৰু প্লাণ্টজোপাৰ নাম হ'ল ফিডল লিফ ফিগ। মোৰ এই প্লাণ্টজোপা এবছৰমানেই হ'ব হ'ল। মই ক্ৰিয়েটিভ গাৰ্ডেনৰ পৰা 700 টকাত এজোপা ক্ৰয় কৰিছিলোঁ, কিন্তু ইয়াৰ সৰু পুলিও পোৱা যায়, গতিকে কম দামতে আপোনালোকে ইয়াৰ সৰু পুলিও কিনি আনিব পাৰে। আপোনালোকে দেখিব পাৰিছে এই প্লাণ্টজোপাৰ পাতবোৰ খুব ধুনীয়া আৰু বহল বহল, আৰু পাতকেইখিলাৰ সৌন্দৰ্যৰ কাৰণেই ইয়াক সকলোৱে নিজৰ প্লাণ্ট কালেকশ্যনত ৰাখে। আৰু খুব ডিমাণ্ডিং যিহেতু নহয়, এইজোপা গ্ৰ' কৰিবও সহজ। মাত্ৰ কিছুমান সৰু সৰু কথা মন কৰিলেই আপোনালোকেও এই প্লাণ্টজোপা খুব ধুনীয়াকৈ ৰাখিব পাৰিব। গতিকে প্ৰথমে আমি আহোঁ ইয়াৰ লাইট ৰিকুৱাৰমেণ্টলৈ, অৰ্থাৎ ইয়াক কেনেধৰণৰ স্পটত ৰাখিলে ইয়াৰ গ্ৰ'থটো ভাল হ'ব। তাৰ বাবে আমি এই প্লাণ্টজোপাক গোটেই দিনটোৰ ব্ৰাইট লাইট পোৱাকৈ ৰাখিব লাগিব। আৰু যদি ৰাতিপুৱাৰ 2-3 ঘণ্টাৰ বাবে ডাইৰেক্ট ছানলাইট পায় তেতিয়াও খুব ভাল। গতিকে ইয়াক যদি আপোনালোকে ঘৰৰ ভিতৰত ৰাখিব বিচাৰে, তেনে ক্ষেত্ৰত একেবাৰে কম পোহৰ পৰা জেগাত নাৰাখিব আৰু 2 দিনমানৰ মূৰে মূৰে বাহিৰত উলিয়াই দি ভাল লাইট পোৱাকৈ ৰাখিব। ইয়াক আপোনালোকে সকলো সময়তে ইনডোৰ কৰি নাৰাখিব, যিহেতু ইয়াক খুব ভাল লাইটৰ ৰিকুৱাৰমেণ্ট হয়। আৰু মাহত 2বাৰমানকৈ ইয়াৰ ওপৰ ভাগৰ মাটিখিনি এনেদৰে খুচৰি দিব, যাতে মাটিখিনি ঢিলা হৈ যায় আৰু ইয়াৰ শিপাবোৰে বতাহ পায়। কিয়নো যিকোনো প্লাণ্ট এজোপা তেতিয়াহে ভালদৰে গ্ৰ' হয় আৰু হেল্ডি হৈ থাকে যেতিয়া তাৰ শিপাখিনিও হেল্ডি হয়। আৰু ফাৰ্টিলাইজাৰৰ ক্ষেত্ৰত আপোনালোকে ইয়াক ৱাৰ্মি কম্প'ষ্ট, গোবৰৰ সাৰ, লিকুইড চিউইড ফাৰ্টিলাইজাৰ দিব পাৰে। বিশেষকৈ যদি আপোনালোকে ইয়াক বাৰিষা সময়ত ফাৰ্টিলাইজাৰ দিয়ে, ইয়াৰ খুব ভাল গ্ৰ'থ হয়। এতিয়া যিহেতু লাহে লাহে ই ৰেষ্টিং পিৰিয়ড অৰ্থাৎ ডৰমেঞ্চিত থাকিব, ইয়াক ফাৰ্টিলাইজাৰৰ প্ৰয়োজন কমি যাব। গতিকে এইখিনি সময়ত আপোনালোকে ইয়াক কোনো ধৰণৰ ফাৰ্টিলাইজাৰ নিদিলেও চলি যাব। আৰু মোৰ আগৰ ভিডিঅ'সমূহত কোৱাৰ দৰে যিকোনো ফাৰ্টিলাইজাৰ দিয়াৰ আগত আপোনালোকে মাটিখিনি খুচৰি ল'ব আৰু মাটিখিনি শুকাই থাকিলেহে তাত ফাৰ্টিলাইজাৰ এড কৰিব। আৰু পানীৰ ক্ষেত্ৰত ইয়াৰ মাটিখিনি 90% ড্ৰাই হ'লে পানী এড কৰিব। যদি অলৰেডি মাটিখিনিত পানী থাকেই, পানী দিয়াৰ প্ৰয়োজন নাই, যিহেতু অ'ভাৰ ৱাটাৰিঙৰ ফলত আমাৰ প্লাণ্টছবোৰ বেয়া হয়। গতিকে পানী দিয়াৰ আগত মন কৰিব যাতে মাটিখিনি শুকাই থাকে। যিহেতু মই 90% বুলি কৈছোঁ, তাৰ মানে ইয়াৰ মাটিখিনি প্ৰায়ভাগ শুকাই যেতিয়া অলপহে মইষ্ট হৈ থাকিব তেতিয়া পানী দিব। আৰু আপোনালোকে হয়তো অলৰেডি জানেই যে ওপৰৰ ভাগ মাটি যেতিয়া শুকাই থাকে তেতিয়াও তলত যিখিনি মাটি থাকে সেইখিনিত পানী থাকে। গতিকে ওপৰৰ ভাগ মাটি 2 ইঞ্চিমান চেক কৰি পানী দিব। আপোনালোকে হাতেৰে মাটিখিনি অলপ খুচৰি চাব আৰু শুকাই থাকিলে পানী এড কৰিব। আৰু যিহেতু ইয়াৰ পাতকেইখিলা খুব বহল, সেইবাবে খুব সোনকালে ইয়াৰ পাতবোৰত ধূলি জমা হয় আৰু যাক দেখিবলৈ ভাল নালাগে। গতিকে আপোনালোকে অলপ পানীত নেমুৰ ৰস মিহলাই ভাল কটন কাপোৰ এখনেৰে ইয়াৰ পাতবোৰ মচি চাফা কৰি ৰাখিব। পাতবোৰ লেতেৰা হৈ থাকিলে প্লাণ্টজোপাৰ গ্ৰ'থ নহয় আৰু প্লাণ্টজোপাও আনহেল্ডি হৈ পৰে। গতিকে প্লাণ্টজোপাৰ গ্ৰ'থ ভাল হ'বলৈ আমি প্লাণ্টজোপা চাফা কৰি ৰখাটো খুবেই প্ৰয়োজন, আৰু তাৰ বাবে আমি অলপ কষ্ট কৰিবই লাগিব।
এয়া চাওকচোন কাপোৰখনত কেনেদৰে লেতেৰাবোৰ লাগি আহিছে গতিকে এই গোটেইখিনি কথা মন কৰিলে আপোনালোকৰো ফিডল লিফ ফিগজোপা খুব ধুনীয়া হৈ থাকিব আৰু খুব ভাল গ্ৰোথ হ'ব গতিকে আজিৰ এই ভিডিঅ'টি এইখিনিতে সামৰণি মাৰিছোঁ সকলোকে পুনৰ লগ পাম আকৌ এদিন এটি নতুন ভিডিঅ'ৰ সৈতে আশা কৰোঁ মোৰ আজিৰ এই ভিডিঅ'টি চাই আপোনালোকে ভাল পালে আৰু যদি ভাল পালে তেন্তে মোৰ ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰে যেন